নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি শিৱসাগৰ গৈ আছোঁ আৰু শিৱসাগৰত কি চাওঁ কি দেখাওঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ। সকলোৱে এয়া হৈছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ, কাজিৰঙা সোমাই পায় আৰু তাতে ইমান ধুনীয়া এটা পৰিৱেশ। তাতে সেৱা এভাগ কৰিলোঁ, কৰি আকৌ শিৱসাগৰলৈ বুলি আগবাঢ়ি গ'লোগৈ। সেয়া আমি শিৱসাগৰ পাই গ'লোহি আৰু যি কামত আহিছিলোঁ সেয়া হ'ল কাঠপৰা সত্ৰত শ্ৰী নিত্যানন্দদেৱ থানত আমাৰ হৰিজী আইসকলৰ সদৌ অসম মায়ামৰা সমাজৰ হৰিজীসকলৰ সৈতে কিছু আলোচনা আছিলে আৰু এই আলোচনাতে ভাগ ল'বলৈও আহিছিলোঁ। তাৰপাছত সকলোৰে সৈতে প্ৰয়োজনীয় কিছু আলোচনা কৰিলোঁ, কৰি শেষ হ'ল। তাৰপাছতে আমি হোটেল বুলি ওলালোঁ আৰু যিহেতু ভিডিঅ' কৰা সম্ভৱ নহ'ল গতিকে ফটো কেইখনমান ইয়াতে সংযোগ কৰিছোঁ। ইয়াৰ পিছত আমি হোটেললৈ বুলি ওলালোঁ আৰু শিৱসাগৰ টাউনতে শিৱা ভিলেজ বুলি এখন হোটেলত ৰাতি কটালোঁ। এই দুটা দেখিছেনে, দুটাই খুব টোপনি, ক'বই নোৱাৰে। মই ফটো এখন উঠাই থ'লোঁ। তাৰপাছত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি শিৱসাগৰ ফুৰিবলৈ বুলি আমি আগবাঢ়ি ওলাই আহিলোঁ। এতিয়া ব'লকচোন শিৱসাগৰখন ঘূৰি আহোঁ। এতিয়া ব'লক শিৱসাগৰ ঘূৰোঁ আৰু আপোনালোককো লগতে লৈ যাওঁ, ব'লক। আমি প্ৰথম শিৱসাগৰৰ পৰা হোটেলৰ পৰা ওলাই গৈ আমি প্ৰথম কাৰেংঘৰলৈ গৈছিলোঁ আৰু কাৰেংঘৰৰ বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। তাতে ভক্তিমূলক গীতো লগাই আছিলে আৰু খুব এটা সুন্দৰ পৰিৱেশ। তাৰপিছত আমি লাহেকৈ ভিতৰলৈ সোমাই গ'লোঁ কাৰেংঘৰৰ ভিতৰত চাবলৈ বুলি আৰু আপোনালোককো দেখাই আছোঁ, ব'লক। চৰাইদেউ মৈদামত আমি আহি পালোঁ। ভিতৰত ভিডিঅ' কৰা নহ'লে গতিকে ইয়াৰ ফটো কেইখনমানকে ভিডিঅ'ত সংযোগ কৰিছোঁ। তাৰপাছত আমি ৰংঘৰলৈ গ'লোঁ। ইয়াৰ পিছত আমি আকৌ ৰংঘৰলৈ গ'লোঁ। ৰংঘৰতো ভিডিঅ' কৰা নহ'ল গতিকে ইয়াতে আকৌ ফটোকে সংযোগ কৰিবলগীয়া হ'ল। তাৰপিছত আমি ইয়াৰ পৰা তলাতল ঘৰলৈ গৈ আছোঁ। আমি এতিয়া পালোহি তলাতল ঘৰ। তলাতল ঘৰ পাই দেখিলোঁ ইমান মানুহ, ইমান গৰমতো ইমান ৰ'দতো তলাতল ঘৰ চাবলৈ কিমান মানুহ আহিছে চাওকচোন। আৰু আমিও চালোঁ। কি চোৱা, বাহিৰত ইমানেই গৰম কিন্তু ভিতৰত সোমাই আপোনাৰ গৰম অনুভৱেই নহ'ল। পূৰা ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা লাগি যায় ভিতৰত সোমালে। ইহঁত দুটাই অকণমান ভিতৰত সোমাই ইফালৰ পৰা সিফাললৈ ঘূৰিলে। তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি শিৱদৌল, জয়দৌল, জয়সাগৰ এইবোৰ সকলো ঘূৰিলোঁ। কিন্তু ফটোহে ভিডিঅ' কৰা নহ'ল গতিকে তাত উঠা ফটোসমূহকে ইয়াত সংযোগ কৰিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আৰু এইখিনিতে
পুনৰবাৰ ধন্যবাদ জনালোঁ সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ জনালোঁ ছাবস্ক্ৰাইব কৰিবলৈ। আৰু সকলোৱে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।